নমস্কাৰ, সুস্মিতাছ এডুকেশ্যনলৈ আপোনালোক সকলক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি DHC আৰু গ্ৰেড 3-4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এতিয়া আমি হিষ্টৰী অৰ্থাৎ ইতিহাসৰ হৰপ্পা আৰু সিন্ধু সভ্যতাৰ বিষয়ে আলোচনা কৰিম। হিন্দু সভ্যতা শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ জন মাৰ্শ্বালে। আদিম মানৱে পোনপ্ৰথমে অস্ত্ৰ হিচাপে কিহৰ ব্যৱহাৰ কৰিছিল? উত্তৰ শিলৰ ব্যৱহাৰ কৰিছিল। চীন দেশত পোনপ্ৰথমে কিহৰ খেতি আৰম্ভ হৈছিল? উত্তৰ ধানৰ খেতি আৰম্ভ হৈছিল। হৰপ্পা সভ্যতা বা সিন্ধু সভ্যতা কোন যুগৰ আছিল? উত্তৰ তাম্ৰ যুগৰ আছিল। সিন্ধু উপত্যকাৰ খনন কাৰ্য ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ ইৰাৱতী বা ৰাভি নদীৰ তীৰত 1920 চনত হৈছিল। মহেঞ্জোদাৰো সিন্ধু নদীৰ ওপৰত অৱস্থিত। সিন্ধু উপত্যকাৰ মানুহে কিহৰ ব্যৱহাৰ জনা নাছিল? উত্তৰ লোহাৰ ব্যৱহাৰ জনা নাছিল। মহেঞ্জোদাৰো সভ্যতাৰ লগত কি বিষয় জড়িত আছে? উত্তৰ বৃহৎ স্নানাগাৰৰ বিষয়টো জড়িত আছে। হিন্দু সভ্যতা কোনে কিমান চনত আৱিষ্কাৰ কৰিছিল? উত্তৰ 1921 চনত দয়াৰাম সাহানীয়ে আৱিষ্কাৰ কৰিছিল। মহেঞ্জোদাৰো কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? মহেঞ্জোদাৰো 1922 চনত ৰাখাল দাস বেনাৰ্জীয়ে আৱিষ্কাৰ কৰিছিল। হিন্দু সভ্যতাৰ মানুহে প্ৰথম কি ধাতুৰ ব্যৱহাৰ কৰিছিল? উত্তৰ কপাৰ ধাতুৰ ব্যৱহাৰ কৰিছিল। ৰবি নদীৰ বৈদিক নাম কি আৰু ই ক'ত অৱস্থিত? উত্তৰ পুৰুষিনী, ই হৰপ্পাত অৱস্থিত। সিন্ধু উপত্যকাৰ জনসাধাৰণৰ লগত কাৰ কাৰ বাণিজ্যিক সম্পৰ্ক আছিল? উত্তৰ মেছ'পটেমিয়ামৰ আৰু সুমেৰী সভ্যতাৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। সিন্ধু উপত্যকাৰ মূল জীৱিকা কি আছিল? উত্তৰ কৃষি। সিন্ধু সভ্যতাৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ পৰিকল্পিত নগৰ সভ্যতা। হৰপ্পা নগৰখন বৰ্তমান ক'ত অৱস্থিত? উত্তৰ পাঞ্জাৱত অৱস্থিত। মহেঞ্জোদাৰো মানে কি? উত্তৰ মৃতকৰ ঢিপ বা টিলা। সিন্ধু সভ্যতাৰ ধ্বংসৰ মূল কাৰণ কি আছিল? উত্তৰ বৈদেশিক আক্ৰমণ, বানপানী আৰু ভূমিকম্প। কিন্তু গৃহযুদ্ধ ইয়াত ধ্বংসৰ কাৰণ নাছিল। হৰপ্পা আৰু মহেঞ্জোদাৰো মানুহে কিহৰ খেতি কৰা নাছিল? ধানৰ খেতি কৰা নাছিল। সিন্ধু সভ্যতাৰ মানুহে কিহৰ ব্যৱহাৰ জনা নাছিল? উত্তৰ ঘোঁৰাৰ ব্যৱহাৰ জনা নাছিল। হৰপ্পা সভ্যতাত কিহৰ চিলমোহৰ পোৱা যায়? উত্তৰ ষাঁড় গৰুৰ চিলমোহৰ পোৱা যায়। সিন্ধু সভ্যতাৰ মানুহে ক'ৰ পৰা তাম আনিছিল? উত্তৰ ৰাজস্থানৰ পৰা তাম আনিছিল। হৰপ্পা সভ্যতাৰ কৃষিজাত শস্য কি কি আছিল? উত্তৰ কণী ধান, গম, মাটিমহ, তিল আৰু ডাল। কৰ্নেলিয়াম পাথৰ ক'ত পোৱা যায়? উত্তৰ গুজৰাটত পোৱা যায়। হৰপ্পা সভ্যতাত আটাইতকৈ দীঘল লিপিখনত কিমানটা চিহ্ন আছিল? উত্তৰ 26টা চিহ্ন আছিল। হৰপ্পাৰ লোকসকলে কিহৰ পূজা কৰিছিল? উত্তৰ মাতৃ পূজা কৰিছিল। হৰপ্পা সভ্যতাত থকা নগৰবোৰ কি কি? উত্তৰ গুজৰাট, ৰাজস্থান, হাৰিয়ানা, পাঞ্জাৱ আদি। হাজা পক্ষী মানে কি? উত্তৰ মৰা চৰাই। হৰপ্পাৰ মাটি কিহেৰে চাষ কৰিছিল? উত্তৰ নাঙল আৰু জবকাৰে। হৰপ্পা সভ্যতাৰ প্ৰাচীনতম বন্দৰটোৰ নাম কি আছিল? উত্তৰ গুজৰাটৰ লোথাল বন্দৰ নাম আছিল। সিন্ধু চহৰবোৰৰ ভিতৰত কিহেৰে পানী পৰিচালনাৰ ব্যৱস্থা আছিল? উত্তৰ ধোলাভিৰা পানী পৰিচালনাৰ ব্যৱস্থা আছিল। ইয়াৰ পিছত আমি বৈদিক সভ্যতাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'বোৰ ভাল লাগিলে মোক কমেণ্ট কৰি জনাব আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। আপোনালোকৰ কি টপিকৰ ওপৰত কুৱেশ্যন লাগে মোক কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।